আজিকালি আমাক ৰীলে শিকায় কোনজন মানুহৰ লগত কেনেকৈ চলিব লাগে, কোনজন মানুহৰ লগত থাকিব লাগে আৰু কেনেকৈ ভাল পাব লাগে। কিন্তু আমি কি হৈছো, সেইবোৰ ৰীল চাই চাই আমাৰ কাষত থকা ৰিয়েলত মানুহজনক আমি ৰীল চাইহে ৰিলেট কৰিবলৈ লওঁ আজিৰ সময়ত। কিন্তু আপোনালোকে এটা কথা মন কৰিবচোন ভালকে, যেতিয়া আপুনি ৰীল চাই থাকে, ৰীলটো এটা চাব, এটা স্ক্ৰল কৰিলে, আন এটা স্ক্ৰল কৰিলে, আৰু আপোনাৰ কিবা এটা কাম থাকিলেও সেই ৰীলটোৱে আপোনাক সেই কামটো এনেকুৱা এটা চিন্তা দিব, আৰু কেইটামান চাই যাওঁ, তাৰপিছতে কামটো কৰিমগৈ। ৰীলে আমাক গোলাম বনাইছে, ৰীলে আমাক আবদ্ধ কৰিছে, ৰীলে আমাক কেতিয়াও জ্ঞান দিয়া নাই। আৰু ৰীলত বহুত ভাল ভাল কথা কয়, সেইটো ভাবিছে নেকি আপোনাক যে ভাল কথা কয় আপোনাক বহুত ওপৰত উঠাই দিব, আপোনাক বহুত মটিভেট কৰি দিব? কেতিয়াও নহয়। চবেই নিজৰ নিজৰ স্বাৰ্থতে কাম কৰিব আহি আছে। ময়ো মোৰ স্বাৰ্থ আছে। মই আপোনালোকক এই কথাখিনি কৈছো যে মই ইয়াত সময় এটা দিছো। সকলো মানুহৰে স্বাৰ্থ থাকে, কিন্তু আজিৰ সময়ত আমি ৰীল চাই চাই মানুহবোৰ কি হৈছে সেইটো কথা ক'বলৈ মই আপোনালোকক আহিছো। চাওক, মানুহক বুজিবৰ হলে আপুনি ৰীলৰ দ্বাৰা ৰিলেট কৰি কেতিয়াও মানুহক আপুনি বুজিব নোৱাৰে। ৰিয়েল আৰু ৰীল এই দুটা বহুত পাৰ্থক্য আছে। আপুনি এজন মানুহক যদি ভালকৈ চিনিবলৈ হলে আপুনি ৰীল চাই ৰিলেট কৰি লাভ নাই। আপুনি ৰিয়েলত মানুহজনৰ লগত সময় দিয়ক, ৰিয়েলত মানুহজনৰ লগত কথা পাতক, ফুৰক ঘূৰক, সকলো সময় দিয়ক। তাৰ পিছতহে জানিব আপুনি মানুহজন কেনেকুৱা। ৰীলত জ্ঞান লৈ আনক কম্পেয়াৰ কৰাটো বাদ দিয়ক। প্ৰথমতে আপুনি ৰীলক ভাল পাবলৈ নিশিকিব, প্ৰথমতে আপুনি ৰিয়েলক ভাল পাবলৈ শিকক। তেতিয়াহে আপুনি ৰিয়েল সংগী পাব, ৰিয়েল ভাল পোৱা পাব। ধন্যবাদ।